আজি আৰিকাৰ স্কুলত 15 আগষ্ট উদযাপন কৰিব, কিন্তু আজি 14 আগষ্টহে, মানে আগদিনাই উদযাপন কৰিব। আৰু সেয়েহে স্কুল 10টা বজাত পোৱাকৈ মাতিলে আৰু 12টা বজাত ছুটি হ'লত ঘৰলৈ আনি ভাত পানী খুৱাই তাইক শুৱাই দিলোঁ আৰু ঘৰৰ বাকী কামবোৰ কৰি এয়া গধূলি সময়লৈ কিবা এটা বনাই দিওঁ বুলি ভাবিছোঁ চাহ খাবলৈ। ব্ৰেড ল'লোঁ 3খন, মানে চাইডৰখিনি কাটি অকল মাজৰ ব্ৰেডটো লৈছোঁ আৰু হাতেৰে মোহাৰি মোহাৰি পাউডাৰ কৰি দিলোঁ। তাৰপিছত বইল কৰি লোৱা আলুখিনি অলপ সানি ল'লোঁ। তাৰপিছত দিলোঁ জলকীয়া, কেপচিকাম, গাজৰ আৰু বিলাহী, তাৰ লগতে পিঁয়াজ আৰু কেইটামান কেঁচা জলকীয়া ভালকৈ সানি এটা মুঠি মুঠি কৰি ল'লোঁ। তাৰপিছত দিলোঁ চুজি আৰু বেচন ওপৰতে, মানে শুকান পাউডাৰ হৈ আছিলে আৰু সেইখিনি ওপৰতে সানি ল'লোঁ। মানে ইয়াত দেখিছে নহয় ধুনীয়াকৈ সানি লৈছোঁ আৰু তেতিয়া দেখিবলৈ অলপ ধুনীয়া হয় আৰু তেলত দি দিলেও ভাল হ'ব খাবলৈ। আৰু এইফালে কেৰাহী পাতিলোঁ আৰু কেৰাহী গৰম হ'লত এয়া তেলো ঢালি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত আগতে ফ্ৰেঞ্চ ফ্ৰাই কেইডোখৰমানে ভাজিব ল'লোঁ, কাৰণ ছোৱালীজনীয়ে বহুত উৎপাত কৰি আছে, মানে তাই কিবা খাব লাগে আৰু সেয়েহে তাইৰ কাৰণে এয়া। গধূলি সময়ত বিশেষ কিবা এটা খাই খাই তাই অভ্যাস হৈ গৈছে, যদি নাপায় হাল্লা কৰি থাকে, মানে সোনকালে কিবা এটা দিব লাগে আৰু বনাই মেলি। আৰু তাই তেতিয়া অকণ দিগদাৰ নকৰে আৰু নিজে নিজৰ ইচ্ছামতে ধুনীয়াকৈ খাই থাকে। আৰু নহ'লেও বাপেকে উলিয়াই লৈ যায়, তাতো অকণমান কিবা এটা খুৱাই আনে তাই ভাল লগা বস্তু। আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাইটো কিমান ভাল পায় ক'বই নালাগে, লগতে মেয়নিজ দি দিছোঁ আৰু বেছি ভাল পায়। আৰু অলপো দিগদাৰ নিদিয়ে, মানে মই খোৱাকৈ হাল্লা কৰিব নালাগে, নিজৰ ইচ্ছামতে ধুনীয়াকৈ খাই থাকে। আৰু সেইখিনি তেলতে দি দিলোঁ এয়া যে বনাই লৈছিলোঁ আলু আৰু ব্ৰেডৰ আলু চপটো। মানে বেছিকৈ বনাইছিলোঁ যে তেলত যিমান ধৰে মই সিমানকেইটা দি দিলোঁ আৰু তেলতে, আৰু ধুনীয়াকৈ হৈ যাব, মানে বেছি টাইম নালাগে যিহেতু চব বস্তু সিজাই আছিলে। আৰু এয়া দেখিলেনে ধুনীয়াকৈ হৈ গ'ল আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ, একদম ওপৰতো মানে টান টান হৈ গৈছে। বাকী দুটামান ৰৈ গৈছিল, সেইকেইটাও মই লাহে লাহে দি দিলোঁ। আৰু এয়া হৈ গ'ল ব্ৰেড, আলু আৰু চুজিৰে এই চপ বনোৱাটো। অলপমান টমেটো চচ দি দিলোঁ। কিবা এখন চাটনিও বনাই লোৱা হ'লে ভাল আছিল, মচুন্দৰী বা পদিনা, কিন্তু মোৰ একেবাৰে সময় নহ'ল, আনি থোৱাও নাছিলে। ছোৱালী উৎপাত কৰি আছে দিয়া দিয়াকৈ, আৰু গধূলি চাহটো দিবই লাগে, তাৰপিছত আকৌ ভাত বনাব লাগিব, কিতাপ পঢ়াব লাগিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই।